Hello friends, আগন্তুক বিভিন্ন কম্পিটিটিভ এক্সামক টাৰ্গেট কৰি আমি ইংৰাজীৰ সিৰিজ এটা আগবঢ়াবলৈ লৈছো। আজি এই সিৰিজটোৰ প্ৰথম পাৰ্ট হ'ব আৰু আমি আজি আলোচনা কৰিম নাউন আৰু আমি সম্পূৰ্ণ ইংৰাজী গ্ৰামাৰ বা ইংৰাজী বিষয়ে অধ্যয়ন কৰিম অসমীয়া ভাষাত। ফ্ৰেণ্ডছ, আপোনালোকৰ এই সিৰিজটো বা এই ভিডিঅ'বিলাক আপোনালোকৰ যি আগন্তুক এক্সাম আসাম পুলিচ Pnrd&DHS সকলো ধৰণৰ এক্সামৰ কাৰণে দৰকাৰী হ'ব। ফ্ৰেণ্ডছ, আহক আজি আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। আজি আমি আলোচনা কৰিম নাউনৰ বিষয়ে। এ নাউন ইজ দ্য নেম অফ এনিথিং। ওকে, কোনো প্ৰাণীৰ নাম হলে নাউন, কোনো বস্তুৰ নাম হলে নাউন, কোনো ঠাইৰ নাম হলে নাউন, কোনো গুণৰ নাম বুজালে নাউন। গতিকে চকুৰে দেখা সকলো বস্তুৱে নাউন। ফ্ৰেণ্ডছ, নিশ্চয় বুজি পাইছে, এ নাউন ইজ দ্য নেম অফ এনিথিং। চ' যিকোনো এটা নামেই এটা নাউন হ'ব পাৰে। অ'কে, যিকোনো এটা বস্তুৰ নামেই এটা নাউন। কোনো প্ৰাণীৰ নাম বুজালে সেইটো এটা নাউন, কোনো বস্তুৰ নাম বুজালে সেইটো এটা নাউন, কোনো ঠাইৰ নাম বুজালে সেইটোও এটা নাউন, আৰু কোনো যদি গুণৰ নাম বুজায় তেতিয়াও সেইটো এটা নাউন হ'ব। নিশ্চয় বুজি পাইছে। এতিয়া চাব ফ্ৰেণ্ডছ, ক্লাছিফিকেশ্যন অফ নাউন। ওকে, নাউনৰ কিছুমান ভাগ আছে। নাউনক আমি প্ৰধানতঃ 5 প্ৰকাৰত ভগাব পাৰোঁ। তাৰে প্ৰথম প্ৰকাৰটো হৈছে প্ৰপাৰ নাউন। ফ্ৰেণ্ডছ, প্ৰপাৰ নাউন হৈছে, ইয়াত আমি এক্সাম্পলখিনি লৈছোঁ ৰাম, গুৱাহাটী, ইণ্ডিয়া, দিল্লী, এছিয়া, ৰংঘৰ, এটচেট্ৰা। ফ্ৰেণ্ডছ, প্ৰপাৰ নাউন হৈছে যিবোৰ নাউন কোনো নিৰ্দিষ্ট ব্যক্তি, বস্তু, ঠাই, নদ নদী, পাহাৰ পৰ্বত, নগৰ চহৰ, দেশ মহাদেশ আদিৰ নাম বুজায়। ওকে, আকৌ এবাৰ কৈ দিছোঁ, যিবোৰ নাউনে কোনো নিৰ্দিষ্ট ব্যক্তি, বস্তু, ঠাই, নদ নদী, পাহাৰ পৰ্বত, নগৰ চহৰ, দেশ মহাদেশ আদিৰ নাম বুজায় সেইবোৰেই হ'ব প্ৰপাৰ নাউন। যেনে এক্সাম্পল ৰাম, গুৱাহাটী, ইণ্ডিয়া, দিল্লী, এছিয়া, ৰংঘৰ, এটচেট্ৰা। নিশ্চয় বুজি পাইছে। এতিয়া নেক্সট যিটো ক্লাছিফিকেশ্যন সেইটো হৈছে কমন নাউন। ফ্ৰেণ্ডছ, কমন নাউনৰ এক্সাম্পল হৈছে মেন, কাউ, লায়ন, ওমেন, বয়, গাৰ্লছ, এটচেট্ৰা। ফ্ৰেণ্ডছ, কমন নাউনক আমি ক্লাছ নাউন বুলিও জানো। কমন নাউন হৈছে যি নাউনে এটা প্ৰাণী বা বস্তুক বুজোৱাৰ লগতেই গোটেই জাতিটোকেই বুজায়, তেনে নাউনক কমন নাউন বোলে। অসমীয়াত ইয়াক জাতিবাচক বিশেষ্য বুলিও কোৱা হয়। ওকে ফ্ৰেণ্ডছ, নিশ্চয় বুজি পাইছে। এই কমন নাউনৰ এক্সাম্পল হৈছে মেন, কাউ, লায়ন, ওমেন, বয়, গাৰ্লছ, এটচেট্ৰা। নেক্সট, কালেক্টিভ নাউন। এক্সাম্পল আৰ্মি, এ ট্ৰপ অফ monkeys, a flock of birds, a party of boys, etc. Friends, কালেক্টিভ নাউন হৈছে যি নাউনে একে জাতীয় বস্তু বা ব্যক্তিৰ সমষ্টিক বুজায় তাক কালেক্টিভ নাউন বোলে। আকৌ এবাৰ কৈ দিছোঁ, যি নাউনে একে জাতীয় বস্তু বা ব্যক্তিৰ সমষ্টিক বুজায় তাক কালেক্টিভ নাউন বোলে। নিশ্চয় বুজি পাইছে। এক্সাম্পল আৰ্মি, এ ট্ৰপ অফ monkeys। ইয়াৰ মানে হ'ল বান্দৰৰ দল। এ ফ্লক অফ বাৰ্ডছ, that means চৰাইৰ জাক। এ পাৰ্টি অফ বয়জ, that means ল'ৰাৰ দল। নিশ্চয় বুজি পাইছে। নেক্সট, মেটেৰিয়েল নাউন। মেটেৰিয়েল নাউন হৈছে যি নাউনে
কোনো বস্তুৰ উপাদানক বুজায় তাক মেটেৰিয়েল নাউন বলে মেটেৰিয়েল নাউনৰ এক্সাম্পল milk water gold etc okay next abo abstract noun to abstract noun hoise ji noune kono byakti ba bostur gun karjo ba obostak bujay tak abstract noun bole aru yar example hoise kindness truth honesty childhood etc okay friends aru ei abstract noun অসমীয়া গুণবাচক বিশেষ্য বলা হয় তো फ्रेंड्स এইকিটা আছিল নাউনৰ ভাগ তো ইয়াৰ উপৰিও আমি নাউনক আকৌ দুটা নরমাল ভাগত বিভক্ত কৰিব পাৰো যাক আমি কাউন্টেবল আৰু আনকাউন্টেবল হিচাপে জানো সো কাউন্টেবল হৈছে বয় গার্ল বুক বক্স etc তো फ्रेंड्स কাউন্টেবল আৰু আনকাউন্টেবল কি হয় কাউন্টেবল হৈছে যেটো হিসাব কৰিব পৰা পদ নাইবা হিসাব কৰিব পৰা বিশেষ্য পদ হৈছে কাউন্টেবল নাউন কিছুমান নাউনক আমি 1 2 3 এই দৰে হিসাব কৰিব পাৰো আৰু সেইবোৰ হ'ব কাউন্টেবল নাউন যেনে এক্সাম্পল বয় গার্ল book box etc এইবোৰক আমি 1 2 3 এই দৰে হিসাব কৰিব পাৰো আকৌ এইবিলাক নাউন বুজাবলৈ আমি যেতিয়া এটাক বুজাবলৈ a n অথবা দা ব্যৱহাৰ কৰা হয় আৰু প্লুৰেল বুজাবলৈ নাউনৰ পাছত s বা es যোগ কৰা হয় বয় যেতিয়া আমি প্লুৰেল ফৰ্মত নিম তেতিয়া বয়ৰ পিছত এটা s যোগ দিম হ'ব কি বয়জ গাৰ্লৰ পিছত এটা s যোগ দিম তেতিয়া হ'ব গাৰ্লস তো এনেদৰে আমি কাউন্টেবল নাউনৰ শেষত s বা es যোগ কৰি প্লুৰেল ফৰ্মত নিব পাৰো নিশ্চয় বুজি পাইছে নেক্সট চাব uncountable noun so countable nounor jitu biporit noun jak ami 1 2 3 ei dore count koribo nuaro hisab koribo nuaro eibor hobo uncountable noun example milk water beauty honesty etc to friends ami eibilak nounok a ba n এই আর্টিকেলৰ ব্যৱহাৰৰ দ্বাৰা প্ৰকাশ কৰিব নোৱাৰো নাউনৰ পাছত s বা es যোগ নহয় অৰ্থাৎ আনকাউন্টেবল নাউনৰ কোনো প্লুৰেল ফৰ্ম নাথাকে তো फ्रेंड्स নাউনৰ বিষয়ে আলোচনা কৰিবলগীয়া বিষয়বস্তু এইখিনিয়ে আটাইতকৈ গুৰুত্বপূৰ্ণ গতিকে फ्रेंड्स আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম প্ৰনাউনৰ বিষয়ে যদি ভিডিঅ'বোৰ পাই থাকিবলৈ বিচাৰে তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ